নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বৰদমৰাই MTG চেনেলখনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফাৰ্ষ্ট টাইম কেমেৰাৰ আগত ভিডিঅ' বনাইছোঁ, তাতে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আজি আমি জানিম এই বাগানবোৰত যে কলম কটা হয়, কলম কটা কেনেধৰণৰ কেই প্ৰকাৰৰ থাকে। আমি জানিম যে এটা চাহ পুলি ৰোৱাৰ পিছত প্ৰথমতে কি কৰিব লাগে, কিমানত কাটিব লাগে, তাৰপিছত প্ৰথমতে LP কাটিব লাগে নে DS কাটিব লাগে নে MS কাটিব লাগে, এই বিষয়ে আজি আমি ভিডিঅ'টোত গম পাম। প্ৰথমতে আমাক জানি লোৱা দৰকাৰ যে কোন কোন মাহত কলম কটা হয়। চাওক, নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী 15-16 তাৰিখ মানলৈকে আমাৰ কলম কটা হৈ থাকে। আৰু চাহ গছৰ কটাৰ প্ৰকাৰ মই জনামতে 4টাই আছে। LP সম্পূৰ্ণ ৰূপটো হ'ল লাইট প্ৰুন, আৰু MSৰ সম্পূৰ্ণ ৰূপটো হ'ল মিডিয়াম স্কিপ, আৰু DSৰ সম্পূৰ্ণ ৰূপটো হ'ল ডিপ স্কিপ, আৰু MPৰ সম্পূৰ্ণ ৰূপটো হ'ল মিডিয়াম প্ৰুন। এতিয়া চাওক, আমি প্ৰথমতে এটা চাহ পুলি ৰোৱাৰ পিছত এই চাহ পুলিটো প্ৰথমে চেণ্টাৰিং কৰা হয়। চেণ্টাৰিং কৰাৰ পিছত MS কৰা হয়। MS কৰাৰ পিছত তাক আৰু চেণ্টাৰিং কৰা হয়। চেণ্টাৰিং কৰাৰ পিছতহে আমাৰ যিটো LP, MS, DS আৰু MP এই 4টা পৰ্যায়লৈ কটা হয়, আৰু এনেকুৱা ধৰণে ইয়াৰ পিছত ইটোৰ পিছত ইটোৰ পিছত ইটো কৰি কটা হয়। এতিয়া প্ৰথমতে ইয়াত চেণ্টাৰিং কৰাৰ পিছত ইয়াতে LP কটা হয়। LP কটাৰ পিছত আমি 1 বছৰৰ কাৰণে আনপোন থৈ দিম। 1 বছৰ পাত পোৱাৰ পিছতো আৰু 1 বছৰ আনপোন থ'ম। আনপোন থোৱাৰ পিছত MS কটা হয়। MS কটাৰ পিছত DS কটা হয়। DS কটাৰ পিছত আৰু MS কটা হয়। MS কটাৰ পিছত আৰু LP কটা হয়। LP কটাৰ পিছত আৰু এবছৰৰ কাৰণে পাত ছিঙাৰ পিছত এবছৰ আৰু এবছৰ আনপোনৰ কাৰণে থৈ দিয়া হয়। সেইদৰে এনেকুৱা ধৰণৰ 4 বছৰ 5 বছৰ মূৰে মূৰে চাৰ্কুলটো ঘূৰি থাকে। আৰু ইয়াত এটা কথা লক্ষ্য কৰিব, 20 আৰু 25 বছৰ পাছত মানে আৰু 28 ইঞ্চিৰ তলত যদি এই LP চিনটো নাথাকে, তেতিয়া ইয়াকে MP বুলি এটা থাকে কাটান, সেইটো MPটো কটা হয়। ওপৰটো এইটো আমি জানিবলৈ পাৰিলোঁ কেনেকুৱা কটা হয়। এতিয়া আমি এইটো পৰ্যায়লৈ কাটিব পাৰোঁ। ইয়াত চাওক, প্ৰথমতে ইয়াত চাওক চেণ্টাৰিং কৰা হয়। চেণ্টাৰিং কৰাৰ পিছত MS কটা হয়। MS কটাৰ পিছত আৰু চেণ্টাৰিং কৰা হয়। চেণ্টাৰিং কৰাৰ পিছত LP কটা হয়। LP কটাৰ পিছত 1 বছৰ পাত পোৱাৰ পিছত আৰু 1 year আনপোন থোৱা হয়। 1 year আনপোন থোৱাৰ পিছত MS কটা হয়। তাৰপিছত আৰু 1 বছৰ পাত পোৱাৰ পিছত MSকে আৰু ওপৰত গাঁঠি অলপ থাকে, গাঁঠিটো উঠাই দিয়া হয়। তাৰপিছত তাকে MS কটা বুলি কোৱা হয়। এই MSটো কটা হয়। MSটো কটাৰ পিছত আৰু DS কটা হয়। DS কটাৰ পিছত আৰু MS কটা হয়। MS কটাৰ পিছত আৰু LP কটা হয়। চেম এই পৰ্যায়তে LP কটাৰ পিছত আৰু 1 বছৰ পাত পোৱাৰ পিছত আৰু 1 বছৰ পাত পোৱাৰ পিছত আৰু 1 বছৰ আনপোনলৈ থৈ দিয়া হয়। তাৰপিছত আৰু MS, তাৰপিছত MS, তাৰপিছত DS, তাৰপিছত আৰু MS, এনেকুৱা ধৰণে কলম কটা হয়। যে চাওক, ঠিক তেনেধৰণে 20 বা 25 ইমান বছৰৰ পিছত যদিহে এই LP চিনটো যিমানত কটা হয়, প্ৰথমতে যিমানত কটা হয়, তাৰ যদি তলত এই 28 ইঞ্চি তলত যদি এই LP চিনটো নাথাকে, তেতিয়াহে এই MP বুলি থাকে, এইটো কটা হয় কলম। তেনেহ'লে বন্ধুসকল, কেনেকৈ লাগিলে ভিডিঅ'টো চাই? এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব। মই এটা আদিবাসী ল'ৰা, সেইটো কাৰণে মই এইকেইটা তথ্য মোৰ খুৰা আৰু বৰ্তাৰ পৰা লৈছোঁ, যাতে আপোনালোকৰ কিছু সহায় হয় কলম কটাৰ কাৰণে। ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা বিদায় মাৰিছোঁ।